নমস্কাৰ আজিৰ খবৰৰ সমুদৰ্শকক স্বাগতম জনাই আজি পুৱাৰ 10টাকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। আজি পুৱাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে শেখ হাছিনাৰ দৰে দেশ এৰি পলাব লাগিব হিমন্ত বিশ্ব শৰ্মাই। আমি জানি আছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এদিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেখ হাছিনাৰ দৰে দেশ এৰি পলাব লাগিব নেকি? বাংলাদেশৰ হাছিনা চৰকাৰৰ দৰে পৰিস্থিতি হ'ব হিমন্ত চৰকাৰৰ। বৃহস্পতিবাৰে আওপকীয়াকৈ এই দাবী কৰিলে এআইইউডিএফৰ বিধায়ক আজিবুৰ ৰহমানে। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত চৰকাৰৰ পতন ঘটাবলৈ হাজাৰ হাজাৰ ৰাইজ ওলাই আহিব বুলি দাবী কৰে এআইইউডিএফৰ বিধায়কগৰাকীয়ে। সংখ্যালঘুক অত্যাচাৰ কৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিল এআইইউডিএফৰ বিধায়ক আজিবুৰ ৰহমান। সোণাপুৰৰ কচুতলিত ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হৈছে বিধায়কগৰাকী। হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ আসনৰ পৰা বৰখাস্ত কৰিবলৈ ৰাষ্ট্ৰপতিৰ কাষ চাপিব বদৰুদ্দিন আজমল। দেশৰ সংবিধান ৰক্ষা কৰিবলৈ হলে ফেচিষ্ট চৰকাৰৰ বিৰুদ্ধে ৰাইজে যুঁজ দিব লাগিব বুলি দাবী কৰে আজিবুৰ ৰহমানে। বুধবাৰেও কচুতলিত প্ৰশাসনে চলাইছিল ধাৰাবাহিক উচ্ছেদ অভিযান আৰু উচ্ছেদ অভিযান চলাৰ পিছতে বিধায়কগৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হৈছে। কচুতলিত বৰষুণৰ মাজতে 18খনকৈ বুলডজাৰ লৈ উচ্ছেদ অভিযান চলাইছিল প্ৰশাসনে আৰু উচ্ছেদ অভিযান চলোৱাৰ পিছত আজিবুৰ ৰহমানে এনেকুৱা বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে। এদিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেখ হাছিনাৰ দৰে দেশ এৰি পলাব লাগিব। ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ নিৰ্বাচনত বিপদত পৰিব মোদী চৰকাৰ। মোদী চৰকাৰ কোনো বিপদত পৰা পৰিলক্ষিত হ'ব। নিৰ্বাচনত বিপদত পৰিব মোদী চৰকাৰ। বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন খেলিব এইবাৰ এনডিএৰ মন্ত্ৰীয়ে। আমি জনাই আছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। পুনৰ উপনিৰ্বাচনত বিপদত পৰিব পাৰে মোদী চৰকাৰ। বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে এইবাৰ চিৰাগ পাছোৱানে। খুদ এনডিএ চৰকাৰৰ মন্ত্ৰী হৈও বিজেপিৰ বিৰুদ্ধে আগবঢ়াব প্ৰাৰ্থিত্ব। খুদ এনডিএ চৰকাৰৰ মন্ত্ৰী হৈও মোদীৰ বিৰুদ্ধে আগবঢ়াব প্ৰাৰ্থিত্ব। নীতিশ নাইডুৰ পাছত বিজেপিৰ নীতিৰ বিৰুদ্ধে এইবাৰ চিৰাগ পাছোৱান। উপনিৰ্বাচনত অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছে এলজেপিৰ চিৰাগ পাছোৱানে। উত্তৰ প্ৰদেশত বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে পাছোৱানৰ এলজেপি। উত্তৰ প্ৰদেশত 10টা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সিদ্ধান্ত পাছোৱানৰ। দলিত শ্ৰেণীৰ ভোটাৰক আগুৱাই নিবলৈ বিজেপিৰ বিৰুদ্ধে ল'লে এই ডাঙৰ সিদ্ধান্ত। বৃহস্পতিবাৰে কৌশাম্বী জিলাত ৰাজহুৱা ভাষণত ঘোষণা কৰে চিৰাগ পাছোৱানে। বিহাৰতো নিজৰ শক্তি দেখুৱাবলৈ সাজু হৈছে চিৰাগ পাছোৱান। বিহাৰতো অকলে প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে এলজেপিৰ নেতা চিৰাগ পাছোৱানৰ। সাংসদ অৰুণ ভাৰতীৰ মতে বিজেপিৰ সৈতে ইউপি আৰু বিহাৰত নাই কোনো চুক্তি, গতিকে এলজেপিৰ দলে স্বতন্ত্ৰভাৱে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাত কোনো নিষেধাজ্ঞা নাই। পুনৰ উপনিৰ্বাচনত বিপদত পৰিব পাৰে মোদী চৰকাৰ আৰু মোদীৰ বিৰুদ্ধে এনডিএৰ প্ৰাৰ্থিত্ব দিব চিৰাগ পাছোৱানে। আজি ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ গঠনৰ বৃহৎ ইংগিত আহি পৰিছে। হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব। হাৰিয়ানাতো কংগ্ৰেছৰ দলৰ চৰকাৰৰ বৃহৎ ইংগিত। ফলদি চাট্টা বাজাৰৰ মতে হাৰিয়ানাত এইবাৰ কংগ্ৰেছৰ চৰকাৰ। ৰাহুল গান্ধীৰ ব্যাপক জনপ্ৰিয়তা বৃদ্ধি হাৰিয়ানাত। 5 অক্টোবৰত 90খন আসনৰ হাৰিয়ানা দখলৰ যুঁজ। ৰাজনৈতিক বিশ্লেষণৰ মতে কেৱল মাত্ৰ 24ৰ পৰা 26খন আসন লাভ কৰিব এইবাৰ শাসকীয় বিজেপি দলে। একক সংখ্যাগৰিষ্ঠতাৰে কংগ্ৰেছ দখল কৰিব 56খনৰ পৰা 58খন আসন। আৰু কংগ্ৰেছ বলিষ্ঠ আঁচনিৰ প্ৰতি হাৰিয়ানাৰ জনতাৰ ব্যাপক সঁহাৰি লাভ কৰিছে ৰাহুল গান্ধীয়ে। যুৱ প্ৰতিনিধিক কংগ্ৰেছক গুৰুত্ব প্ৰদান কৰাৰ কাৰণে হাৰিয়ানাত কংগ্ৰেছৰ বৃহৎ উত্থান। বিজেপিৰ অন্তকণ্ডলে ক্ৰমাৎ হাৰিয়ানাত কংগ্ৰেছ দলক শক্তিশালী কৰি তুলিছে এইবাৰ ৰাহুল গান্ধী নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰক। হাৰিয়ানাত কংগ্ৰেছ চৰকাৰৰ গঠনৰ বৃহৎ ইংগিত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ শিক্ষাৰ্থীসকলৰ বাবে আহি গ'ল এটা ডাঙৰ নিৰ্দেশনা। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই নতুন নিৰ্দেশনা। শিক্ষাৰ্থীসকলৰ বাবে আহি গ'ল এটা ডাঙৰ নিৰ্দেশনা। শিক্ষাৰ্থীসকলৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই নতুন জাননী। এতিয়াৰ পৰা শিক্ষাৰ্থীসকলৰ স্কুল বেগৰ দৈনিক পৰীক্ষা কৰা হ'ব। স্কুল বেগৰ ভিতৰত থাকিব নোৱাৰিব কোনো ধৰণৰ আপত্তিজনক বস্তু। বেগত নিব নোৱাৰিব গুটখা, চিগাৰেট, ধঁপাত জাতীয় সামগ্ৰী আৰু চোকা অস্ত্ৰ।
স্কুল বেগৰ ভিতৰত এইসমূহ সামগ্ৰী পালেই লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা। শ্ৰেণী শিক্ষকে প্ৰতিদিনেই পৰীক্ষা কৰিব লাগিব স্কুল বেগ। নিয়ম ভংগ কৰিলেই বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়তে বলবৎ হ'ব এই কঠোৰ নিয়ম। শিক্ষাৰ্থীৰ পেণ্ট চাৰ্টৰ পকেটো নিৰীক্ষণ কৰাৰ নিৰ্দেশ ইতিমধ্যে জাৰি কৰিছে আৰু শিক্ষাৰ্থীৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই নতুন জাননীখন। ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ ৰাজ্যত হঠাৎ প্ৰচণ্ড ধুমুহা বৰষুণ। ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হঠাৎ প্ৰচণ্ড ধুমুহা বৰষুণ। হঠাৎ কাল ৰূপ ধাৰণ কৰিছে ধুমুহা বৰষুণে। প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত ভাঙি পৰিছে ঘৰ দুৱাৰ, গছ গছনি। লাখ লাখ টকাৰ ক্ষয় ক্ষতি হোৱা পৰিলক্ষিত হৈছে। এইবাৰ ব্ৰইলাৰ ফাৰ্ম ভাঙি চূৰ্ণ বিচূৰ্ণ হোৱা পৰিলক্ষিত হৈছে। 29 ছেপ্টেম্বৰ পৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট। কেইবাখনো জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ইয়াৰ মাজতে নাৰায়ণপুৰত বানে লৈছে কাল ৰূপ আৰু আহিনমহীয়া বানত হাহাকাৰ অৱস্থা ৰাইজৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হঠাৎ প্ৰচণ্ড ধুমুহা বৰষুণ হোৱা পৰিলক্ষিত হৈছে। পুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ উচ্ছেদত নিষেধাজ্ঞা ন্যায়ালয়ৰ। সোণাপুৰৰ কচুতলিৰ উচ্ছেদত পুনৰ নিষেধাজ্ঞা গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ। সোণাপুৰৰ কচুতলিৰ উচ্ছেদত পুনৰ নিষেধাজ্ঞা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্ছেদ বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ। জিলা আয়ুক্তই তদন্ত সম্পূৰ্ণ নকৰালৈকে কৰিব নোৱাৰিব উচ্ছেদ অভিযান। ম্যাদী পট্টা নথকা পৰিয়ালক উচ্ছেদ কৰাত বাধা আৰোপ কৰিছে গুৱাহাটী উচ্চতম ন্যায়ালয়ে। বৃহস্পতিবাৰে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী উচ্চতম ন্যায়ালয়ে। 50টা পৰিয়ালে উচ্ছেদৰ বিৰোধিতা কৰি কাষ চাপিছিল উচ্চতম ন্যায়ালয়ত। শুনানি গ্ৰহণ কৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী নোহোৱাকৈ নিষেধাজ্ঞা আৰোপ উচ্চতম ন্যায়ালয়ত। পূৰ্বে ম্যাদী পট্টা থকা 48টা পৰিয়ালৰ উচ্ছেদত নিষেধাজ্ঞা আৰোপ কৰিছিল ন্যায়ালয়ে। ইয়াৰ পিছতো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কচুতলিত উচ্ছেদ অভিযান চলাইছিল আৰু পুনৰ উচ্ছেদত নিষেধাজ্ঞা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। আয়ুক্তই ভূমিৰ নথি পৰীক্ষণ সম্পূৰ্ণ নকৰা পৰ্যন্ত চলাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ অভিযান। সোণাপুৰৰ কচুতলিৰ উচ্ছেদত পুনৰ নিষেধাজ্ঞা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। আজি ৰাতিপুৱাৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ ৰূপজ্যোতি কৰ্মীৰ সমষ্টিত নতুন সদস্য ভৰ্তি অভিযানত 40,000 পূৰণ নহ'ল। মুখ্যমন্ত্ৰীৰ ওচৰত মুখ দেখাব নোৱাৰাৰ চিন্তাই খেদিছে এইবাৰ বিধায়ক ৰূপজ্যোতি কৰ্মী। এইবাৰ দলীয় হোৱাটছআপ গ্ৰুপত মেছেজ ভাইৰেল। সামাজিক মাধ্যমত দলীয় হোৱাটছআপ গ্ৰুপত ৰূপজ্যোতি কৰ্মীয়ে মেছেজ দিছে আৰু এই মেছেজ ভাইৰেল হোৱা পৰিলক্ষিত হৈছে। উচ্চৱৰ্তী টাৰ্গেট পূৰণ কৰিব নোৱাৰি নাক কটা যোৱা কৰ্মীয়ে হোৱাটছআপ গ্ৰুপত দিলে এটা মেছেজ। 40,000 পূৰণ কৰিব নোৱাৰা সমষ্টিৰ বাবে 28 তাৰিখলৈ বৃদ্ধি হৈছে সময়সীমা। যদি 40,000 পূৰণ কৰিব নোৱাৰোঁ, সন্মান সকলো শেষ। CM ছাৰৰ ওচৰত মুখ কেনেকৈ দেখুৱাম? প্লিজ সখী বাইদেউসকল এই 3 দিন কষ্ট কৰক। এই 3 দিন কষ্ট কৰি 40,000 সদস্যভৰ্তি অভিযান মোক পূৰণ কৰি দিয়ক, নহ'লে মই CM ছাৰৰ ওচৰত মুখ দেখুৱাব নোৱাৰিম। এই বুলি মেছেজ এটা ভাইৰেল হোৱা পৰিলক্ষিত হৈছে বিধায়ক ৰূপজ্যোতি কৰ্মীৰ।